অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ আছিলে মহিলাৰ 20 অভাৰৰ বিশ্বকাপ আৰু সেই 20 অভাৰৰ বিশ্বকাপৰ আজি অন্ত পৰে। আজি ফাইনেল খেলখনত মুখামুখি হৈছিলে ভাৰতীয় ক্ৰিকেট মহিলা দলটো আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটো। কিন্তু দুখৰ কথা যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ শোচনীয় পৰাজয়। নমস্কাৰ বন্ধুসকল, মই উৎপল আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দল মুখামুখি হৈছিলে 2020 চনৰ ৱৰ্ল্ড কাপৰ ফাইনেল খেলখনত। আজি অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিলে আৰু মুখামুখি হোৱা খেলখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কেনেকৈ পৰাজয়ৰ বৰণ স্বীকাৰ কৰে আৰু সেই বিষয়ে আজি ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰা। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব যাতে। ফাইনেল খেলখনৰ গুৰুত্বপূৰ্ণ টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে যি ৰণনীতি তৈয়াৰ কৰিছিলে ঠিক তেনেদৰেই বেটিং কৰিবলৈ আহে আৰু একদম বিস্ফোৰক এটা বেটিঙেৰে তেওঁলোকে মাত্ৰ 72টাৰ বলত 115 ৰানৰ অপেনিং জুটি গঢ়িবলৈ সক্ষম হয় আৰু ভাৰতীয় বলাৰক একেবাৰে খেলৰ পৰা বাহিৰ কৰি দিয়ে। আৰু তেওঁলোকৰ সেই বিস্ফোৰক ৰণনীতি আজি যথেষ্টখিনি সফল হয় আৰু তেওঁলোকে ভাৰতৰ সন্মুখত নিৰ্ধাৰিত 20 অভাৰত 184 ৰানৰ এটা বিশাল স্ক'ৰ থিয় কৰাবলৈ সক্ষম হয়। খেলখনত বিশ্বকাপৰ ফাইনেল খেল, অত্যন্ত ডাঙৰ এখন খেল, গুৰুত্বপূৰ্ণ টছত জয়লাভ কৰি এডভান্টেজ পালেই অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলটোৱে। তাৰ পিছতে দেখিবলৈ গ'লোঁ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বলিঙত ইমান এটা বেয়া বলিং কৰিবলৈ সক্ষম হয় আজিৰ খেলখনত। আৰু দুখৰ কথা যে ফিল্ডিঙত একেবাৰে সাধাৰণ ফিল্ডিং দেখিবলৈ পোৱা গ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পৰা। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে 4বাৰকৈ আগতে জিকিবলৈ সক্ষম হৈছিলে বিশ্বকাপৰ খিতাপ, কিন্তু ভাৰতীয় মহিলা দলটোৱে প্ৰথমবাৰৰ কাৰণে ফাইনেলত উপনীত হৈছিলে। আৰু ভাবিছিলোঁ আমি যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে যি আশা লৈ পেলাই ফাইনেলত অৱতীৰ্ণ হৈছে, কিন্তু ঠিক তেনেকৈ যোগ্য প্ৰত্যুত্তৰ দি পেলাই খেলখনত বিজয়ী হ'ব বুলি, কিন্তু তেনেকুৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলটো। বেটিঙে হওক, ফিল্ডিঙে হওক বা বলিঙে হওক, তিনিটা পক্ষতে যদি বেয়া প্ৰদৰ্শন কৰে আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বিতাৰ বিৰুদ্ধে, তেতিয়াহ'লে আৰু কি হ'ব এখন খেলত জয়লাভ কৰিবলৈ। অষ্ট্ৰেলিয়াই যিয়ে পাহাৰ সদৃশ টাৰ্গেট এটা থিয় কৰালে ভাৰতৰ ওচৰত 20 অভাৰত আৰু ভাৰতে 100 দেউনা পাৰ হ'ব নোৱাৰিলে আৰু মাত্ৰ 99 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পেলাই আত্মসমৰ্পণ স্বীকাৰ কৰা দি কৰিলে ফাইনেলৰ দৰে ডাঙৰ খেলখনত। খেলখন আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দলৰ সুযোগ পাইছিলে যে ফিল্ডিঙৰ দ্বাৰা তেওঁলোকক চাপত পেলাব পাৰিলেহেঁতেন। দুটাকৈ কেচ মিছ কৰিলে প্ৰথম অৱস্থাতে ভাৰতীয় ফিল্ডিঙে। তাৰপিছতে তেওঁলোক দুইজনীয়ে অৰ্ধশতকীয় ইনিংছ খেলি পেলাই এটা 100ৰো অধিক ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিলে প্ৰথম উইকেটৰ জুটিত। আৰু যি আৰম্ভণি পালে প্ৰথমতে, সেই আৰম্ভণিটোক ধুনীয়া এটা শেষলৈ লৈ গ'ল অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলটোৱে আৰু এটা ধুনীয়া টাৰ্গেট দিলে। ফাইনেলৰ দৰে ডাঙৰ খেলত 180+ ৰান কৰিবলৈ সক্ষম হ'লে দলটোৱে জিকাৰ এডভান্টেজ পাই যায়। আৰু ঠিক তেনেই হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে চাপ সহ্য কৰিব নোৱাৰিলে আৰু সেই চাপ দেখিবলৈ পোৱা গ'ল বেটিঙতো। প্ৰথম অভাৰতে চেফালী বৰ্মাক আউট কৰিবলৈ সক্ষম হ'ল অষ্ট্ৰেলিয়াৰ বলাৰে আৰু তাৰপিছত দেখিবলৈ পালোঁ ভাৰতীয় বেটছমেনসকল বেটছওমেনসকল এটাকৈ আউট হৈ গৈ শেষত 99 ৰানতে অল আউট হৈ পেলাই আত্মসমৰ্পণ স্বীকাৰ কৰে ফাইনেল। অষ্ট্ৰেলিয়াৰ দলটো 5বাৰকৈ চেম্পিয়ন হ'ল। আজিৰ খিতাপটো লগাই পেলাই তেওঁলোকে 5বাৰকৈ খিতাপ জয় কৰা এটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল। কোনো এটা মহিলা দলে 5বাৰকৈ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই। অষ্ট্ৰেলিয়া একমাত্ৰ দল হিচাপে বিবেচিত হ'ল আৰু ভাৰতীয় মহিলা দলটোৱে প্ৰথমখন ফাইনেল খেলিবলৈ পাইছিলে। সেই ফাইনেলখনতো অত্যন্ত বেয়া প্ৰদৰ্শনেৰে টুৰ্ণামেণ্টৰ পৰা ৰানাৰ্ছ আপ হৈ পেলাই ঘূৰি আহিব লগা হ'ল নিজ দেশলৈ। এজন ভাৰতীয় সমৰ্থক হিচাপে যথেষ্ট দুখ লাগিছে যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ফাইনেলত উপনীত হৈও তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিব নোৱাৰিলে। কিন্তু ইমান এটা বেয়া প্ৰদৰ্শন যদি কৰে ফাইনেলৰ খেলখনত, তেওঁলোকে তিনিটা পক্ষতে বেয়া প্ৰদৰ্শনৰ দ্বাৰা খেলখনত কেনেকৈ জয়লাভ কৰিব। কিন্তু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এই ফাইনেলত খেলখনত পৰাজয়ৰ পিছত কি শিক্ষা লৈ পেলাই আহিবলগীয়া ডাঙৰ খেলবোৰত কেনেকুৱা প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ'ব। আৰু লীগ পৰ্যায়ৰ আটাইকেইখন খেলতে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে খুব ধুনীয়া প্ৰদৰ্শনেৰে ফাইনেলত উপনীত হৈছিলে আৰু যি এটা পজিটিভ মনোভাৱ তেওঁলোকে ফাইনেলত অৱতীৰ্ণ হৈছিলে, সেই পজিটিভ মনোভাৱটো আজিৰ খেলখনত অলপো দেখিবলৈ পোৱা নগ'লে। আপোনালোকে যদি খেলখন চাইছিলে নিশ্চয় গম পাইছে যে গোটেই খেলখনতে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে একেবাৰে দুৰ্বল প্ৰদৰ্শন কৰে, একেবাৰে দুৰ্বল ফিল্ডিং, একেবাৰে নিম্ন স্তৰ ফিল্ডিং কৰে আৰু দেখিবলৈ পোৱা গ'ল যে ফাইনেল খেলাৰ অনুভৱ নাইকিয়া দলটোৱে ফাইনেলত সেই অনুভৱহীন খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। আৰু বন্ধুসকল, ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিহে যাব। ধন্যবাদ।